জুবিন একো নাই এনেই ৰমেনদাক এবাৰ এতিয়াও ক'ব পাৰা ৰমেনদা বেয়া নাপাব আপোনাৰ গানকেইটা এনেকুৱা কৰিলোঁ আৰু বাছ সেইটোৱে কথা আৰু জুবিনৰটো গাব জুবিনৰটো কোনোবাই চিঞৰিছে আজিৰ প্ৰজন্মৰ ল'ৰা মোৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'। এই ভিডিঅ'টোত আপোনালোকক জনাম আমাৰ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিষয়ে। কিন্তু তাৰ আগতে যিসকলে আমাৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান সময়ত অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে। এইবাৰ জুবিন গাৰ্গ বিতৰ্কৰ মাজত সোমাই পৰিছে বেজ বৰুৱা নামৰ ছবিখনৰ বাবে। বেজ বৰুৱা নামৰ ছবিখনত জুবিন গাৰ্গে এটা গীত ভুলকৈ গোৱাৰ বাবে পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে। আমাৰ অসমৰ কণ্ঠশিল্পী দীপেন বৰুৱা ছাৰে উল্লেখ কৰিছে যে জুবিন গাৰ্গে বেজ বৰুৱাখনত গোৱা এই গীতটো ভুলকৈ গোৱাৰ বাবে আমি বৰ দুখ পাইছোঁ। তেওঁ লগতে জনায় যে তেওঁলোক জীয়াই থকাৰ সময়তে এনেকুৱা এটা কাম হ'ব বুলি তেওঁ কেতিয়াও ভবা নাছিলে। দীপেন বৰুৱা ছাৰে কয় যে যদি জুবিন গাৰ্গে গীতটো কোনোবা এখন কাগজত লিখি পেলাই গালে হয় তেন্তে নিশ্চয় এই ভুল নহ'লে হয়। আজিৰ বাবে আছিল ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো চাই কেনে পালে আমাক জনাবলৈ নাপাহৰিব। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।